माता की, भारत माता की, भारत माता की। Unity, victory and prosperity. সভাত উপস্থিত থকা আমি সকলোৰে শ্ৰদ্ধা কাৰ্বি আংলং NCD স্মল স্কেল ইণ্ডাষ্ট্ৰী কৰ্পৰেশ্যনৰ চেয়াৰমেন তথা ডিফু বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক বিধান সিং ডাঙৰীয়া, মঞ্চত উপস্থিত থকা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অনাৰেবল স্পীকাৰ ৰাজীৱ কিশোৰ ডাঙৰীয়া, ডেপুটি স্পীকাৰ অজিত কুমাৰ দে ডাঙৰীয়া, হাৰঘাট বিধায়ক সন্মানীয় দৰ্শী ৰহান ডাঙৰীয়া, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মোৰ কলিগছ অনাৰেবল ইয়েন্স আৰু কাৰ্বি আংলং অট'নমাছ কাউন্সিলত আপোনালোকে সকলোৰে শ্ৰদ্ধা আমাৰ লোকেল ABC তিলোত্তমা ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি কাৰ্বি আংলং অট'নমাছ কাউন্সিলত সন্মানীয় MEC সকল, বোৰ্ড চেয়াৰমেনসকল, ৱেষ্ট কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি সন্মানীয় সভাপতি ৰদীপ প্ৰধান ডাঙৰীয়া, ইষ্ট কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি ডিষ্ট্ৰিক্ট সভাপতি সন্মানীয় ৰলেন কিলিৰ পৰা আৰম্ভ কৰি ইয়াত উপস্থিত থকা বেলেগ বেলেগৰ ঠাইৰ পৰা অহা সন্মানীয় গাঁৱলীয়া গাঁওবুঢ়া, চৰকাৰী গাঁওবুঢ়া আৰু সন্মানীয় আই মাতৃসকল, যুৱক যুৱতীসকল, বন্ধু বান্ধৱীসকল, প্ৰেছ মিডিয়াসকল আৰু সন্মানীয় ৰাইজসকল, আজি কিহৰ কাৰণে সভাৰ আয়োজন কৰা হৈছে আপোনালোকে গম পাইছে। যোৱা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ নিৰ্বাচনত আপোনালোকৰ মূল্যৱান ভোটটো বিপুল ভোটত, প্ৰায় জিকা ভোটতে, মাৰ্জিন ভোটত ৭,০০০কৈ অধিক তিলোত্তমা বাইদেউ আপোনালোকৰ বিপুল ভোটত জয়যুক্ত কৰাৰ কাৰণে আজি এই সভাত আপোনালোকৰ মেইন উদ্দেশ্যটো এই সভা আয়োজন কৰা। সন্মানীয় ৰাইজসকল, এই নিৰ্বাচনৰ প্ৰচাৰৰ সময় প্ৰায় জেগাত মই গৈছিলোঁ আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত একেলগে আহিছিলোঁ। তেতিয়া ইয়াত ধনশিৰি সমষ্টিৰ বহুতো সমস্যা আছে, ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ সমস্যা আছে। সেই সমস্যাবিলাকক ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে প্ৰতিশ্ৰুতি দিছে আৰু সেই প্ৰতিশ্ৰুতিৰ মতে যে আখৰে আখৰে পালন কৰিবৰ কাৰণে তেখেতে প্ৰথম প্ৰতিশ্ৰুতি ডিফুটো ধনশিৰি ৰাস্তা এতিয়া কাম চলি আছে, সেইটো 5 মাহৰ ভিতৰত সেই কামটো সম্পূৰ্ণ হ'ব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, অকল সেইটো ৰাস্তা নহয়, গাঁৱৰ ৰাস্তাবিলাকৰ বহুত অৱস্থা বেয়া। সেইবিলাকৰ অৱস্থা মই সদায় লগ পাই থাকোঁ। আগতে DNLA মোৰে ভাতৃ আমাৰ নাইডিং ডিফুচা আৰু ইটিকা ডিফুচা তেওঁলোকৰ মই সদায় লগ পাই থাকোঁ। তেওঁলোকে মোক ইয়াত সেই ৰাস্তা পদূলিৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ সমস্যাবিলাকৰ কথা কৈ থাকে। যিমান পাৰে আপোনালোকে চিন্তা কৰিব নালাগে। আৰম্ভ কৰিছে, এটা বছৰ পাৰ হৈছে, এটা বছৰৰ আপোনালোকে তিলোত্তমা আপোনালোকে ভোট দি পেলাই জিকাই লৈ আনিছে, কিন্তু সেই 4টা বছৰত আপোনালোকে যিটো 15 বছৰৰ এনচিপিৰ শাসনৰ আমোলত, 15 বছৰৰ কংগ্ৰেছৰ শাসনৰ আমোলতকৈ সেই 5টা বছৰত আপোনালোকে বহুত পৰিৱৰ্তন আপোনালোকে দেখা পাব বুলি মই প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, ইয়াত স্থায়ী শান্তি আনিছে। 5টা অগ্ৰপন্থী সংগঠনৰ পৰা শান্তি চুক্তি কৰা হৈ গ'ল। লগতে DNLA আমাৰ নাইডিং ডিফুচা এতিয়াও মঞ্চত আছে, তেখেতসকলৰ লগত আলাপ আলোচনা সমস্যাবিলাকৰ সমাধান কৰা হৈছে। ইয়াত আপোনালোকে চাব, যিটো চুক্তিৰ মতে আমাৰ 5টা সংগঠন 6টা সংগঠনৰ চুক্তি আছে, সেইটো নাৰ্ছিং নহয়, হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউট
সেইটো মই আগতে কৈছোঁ হোটেল মেনেজমেণ্ট ট্ৰেইনিং ইনষ্টিটিউটটো ইয়াত ধনচিৰিতে মই পাতিব বিচাৰিছোঁ। আপোনালোকে চিন্তা কৰিব নালাগে, সেই ধনচিৰি ইয়াত হ'ব। সন্মানীয় ৰাইজসকল, ইয়াত কলেজো লাগিব। মই আলোচনা কৰি আছোঁ, অনাৰেবল চিফ মিনিষ্টাৰৰ লগত আলোচনা কৰিছোঁ যে ধনচিৰি এৰিয়া কলেজ লাগিব। হাইস্কুলত 2005 ইয়াত যিটো নেকি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা ফাইনেন্সিয়েল বেনিফিট দিছে, ইয়াত প্ৰভিন্সিয়েলাইজ লাগে। সেইটো মই এডুকেশ্যন মিনিষ্টাৰৰ লগত আলোচনা কৰিছোঁ, সেইটো যাতে প্ৰভিন্সিয়েলাইজ কৰিবৰ কাৰণে মই চেষ্টা কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, অথনি কংগ্ৰেছৰ পৰা আৰম্ভ কৰি বেলেগ বেলেগৰ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টি নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু JP নাড্ডা ডাঙৰীয়াৰ নেতৃত্বত যিটো বিজেপি চৰকাৰ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু লগতে ভূপেশ কলিতা ডাঙৰীয়াৰ নেতৃত্বত আৰু টিম কাৰ্বি আংলং, ৱেষ্ট কাৰ্বি আংলং, ইষ্ট কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যিটো চৰকাৰ কাউন্সিলখন চলাই আছে, সেইটো ভাল পোৱাৰ কাৰণে তেখেতসকলক যে কংগ্ৰেছ দলৰ পৰা ত্যাগ কৰি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যোগদান কৰিছে। তেখেতসকলক মই কাৰ্বি আংলং অট'নমাছ কাউন্সিল হয়, টিম কাৰ্বি আংলং হয়, মই আন্তৰিক অভিনন্দন আৰু তেওঁলোকৰ লগত কাৰণে মই শলাগ লৈছোঁ আৰু ধন্যবাদ জনাইছোঁ। তেখেতসকলক আপত্তি কৰিছে, ৰিংবেল লাগে বুলি কৈছে কেইটামান সমষ্টিত। যে প্ৰিয়তমা বাইদেউ কৈছে জল জীৱন মিছনৰ জৰিয়তে প্ৰত্যেক গাঁৱত যাতে ভাল পানী খাব সুবিধা যাতে কেন্দ্ৰ চৰকাৰে দিছে, নৰেন্দ্ৰ মোদী ডাঙৰীয়াই দিছে। আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যিবিলাকৰ গাঁৱত ৰিংবেল পোৱা নাই, সেই ৰিংবেলৰ কাম কৰিবৰ কাৰণে মই প্ৰতিশ্ৰুতি দিছোঁ। আজি আপোনালোকে পাব, চিন্তা কৰিব নালাগে। সন্মানীয় ৰাইজসকল, আমি ইয়াত অপ্ৰত্যাশ বক্তা আমাৰ ইষ্ট কাৰ্বি আংলঙৰ ভাৰতীয় জনতা পাৰ্টি আমাৰ সকলোৰে শ্ৰদ্ধা ৰলেন গিলিং ডাঙৰীয়া আপোনালোকক অৱগত কৰিছে যে আগত কংগ্ৰেছৰ সহযোগিতামূলক সেইটো জাতি ইটো জাতিৰ লগত সংঘাত, কিন্তু এতিয়া যিটো আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত নৰেন্দ্ৰ মোদী দায়িত্ব লোৱাৰ পিছত, প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ পিছত অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু কাৰ্বি আংলঙত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অহাৰ পিছত সকলো জাতি জনগোষ্ঠীৰ লগত একেলগে আমি থাকি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি চেষ্টা কৰি আহিছোঁ। সন্মানীয় ৰাইজসকল, পোনপ্ৰথমবাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত এটা ৰাজনীতি ইতিহাস ৰচনা কৰিছে। কাৰ দিনত, কাৰ নেতৃত্বত? ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, অসমত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত, কাৰ্বি আংলঙত টিম কাৰ্বি আংলং নেতৃত্বত, কাৰ্বি আংলঙৰ 26টা সমষ্টিও বিজেপি দখলত বিজেপি প্ৰাৰ্থী জয়যুক্ত কৰিছে ৰাইজে। তাৰ কাৰণে কাৰ্বি আংলং ৰাইজক এই মঞ্চৰ পৰা মই চিৰদিনৰ কাৰণে তেখেতসকলক মই আন্তৰিক অভিনন্দন আৰু প্ৰণৱ নমস্কাৰ জনাইছোঁ। সন্মানীয় ৰাইজসকল, বহুতো সমস্যা আছে, ৰাজনীতিৰ সমস্যা আছে, অট'নমাছ ষ্টেটৰ সমস্যা আছে, নিবনুৱা সমস্যা আছে, বেলেগ বেলেগৰ সমস্যা আছে। সেই গোটেইখিনি সমস্যাবিলাকক সমাধান কৰিব একমাত্ৰ চৰকাৰে কৰিব। চৰকাৰ কোনে আছে? এতিয়া চৰকাৰ দিল্লী, দিছপুৰ, ডিফু, সেই তিনিটা দিন আমাৰ ভাৰতীয় জনতা পাৰ্টি চৰকাৰতে আছে। গতিকে যিমানখিনি ডেভেলপমেণ্টৰ কাম হ'ব লাগে ধনচিৰি এৰিয়া, সেই গোটেইখিনিয়ে চৰকাৰে সমস্যাবিলাক সমাধান কৰা হ'ব। গতিকে আপোনালোকে চিন্তা কৰিব নালাগে। আমি চিন্তা কৰিছোঁ যে BTD ডিপাৰ্টমেণ্টৰ জৰিয়তে অহা বছৰত যিমানখিনি চেলহেল্প গ্ৰুপবিলাক আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি গাহৰি পোৱালি, ছাগলী পোৱালি, হাঁহ পোৱালি সেইবিলাকত দিবৰ কাৰণে আমি অহা বছৰত 2024ৰ বাজেটত স্পেচিয়েল পেকেজৰ জৰিয়তে আমি সেইটো দিবৰ কাৰণে আমি চিন্তা কৰিছোঁ। অসম চৰকাৰৰ পৰা প্ৰত্যেক আত্মসহায়ক গোট, প্ৰত্যেক চেলহেল্প গ্ৰুপবিলাকৰ কাৰণে যে তেওঁলোকৰ 10,000, 5,000, 10,000, 20,000, 50,000, কোনোমতে 1 লাখ 2 লাখলৈকে পাইছে। আমি কাৰ্বি আংলং আৰু অসম চৰকাৰৰ পৰা
ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘোষণা কৰিছে প্ৰত্যেক আত্মসহায়ক গোটত যিটো সদস্যবিলাকে মেম্বাৰ্ছবিলাকে তেওঁলোকৰ একাউণ্টত 10,000 কৰি আপোনালোকক একাউণ্টত ভৰাই দিয়া হ'ব বুলি কৈছে। তাৰ লগত যোগ কৰি আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা যে আমি গাহৰি পোৱালি, হাঁহৰ পোৱালি আৰু ছাগলী পোৱালি আৰু আমাৰ মুৰ্গী পোৱালি সেইবিলাকত দিবৰ কাৰণে অহা বছৰত 2024-25 বাজেটত আপোনালোকক যিমানখিনি কাৰ্বি আংলঙত আত্মসহায়ক গোটবিলাকক সেইটো আছে সেইটো দিবৰ কাৰণে আমি চেষ্টা কৰিম বুলি মই আজি প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, ধনচিৰি এৰিয়াৰ পৰা আৰম্ভ কৰি বহুতো গাঁৱত বিজুলী পোৱা নাই বুলি মই শুনিছোঁ। সেই গোটেইখিনি বিজুলী যিবিলাকৰ গাঁৱত পোৱা নাই, কাৰেণ্ট পোৱা নাই, যিবিলাকক ইলেক্ট্ৰিচিটি পোৱা নাই, সেইবিলাকক কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা প্ৰত্যেক গাঁৱত যাতে বিজুলী 2024ৰ ভিতৰত যাতে প্ৰত্যেক গাঁৱত প্ৰত্যেক চবৰে সেইটো যাতে বিজুলী পায়, কাৰেণ্ট যাতে পায়, এইটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ তৰফৰ পৰা আমি চেষ্টা কৰিম। আৰু যিবিলাকৰ জল জীৱন মিছনত পোৱা নাই, অথনিয়ে মই কৈছোঁ যে ৰিংগেল দিবৰ কাৰণে মই চেষ্টা কৰিম বুলি আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। আজি ভাল লাগিছে ইয়াত আমাক 3 কাৰ্বি আংলং ভাৰতীয় জনতা পাৰ্টি একে পৰিয়াল আমাৰ, সেই পৰিয়ালবিলাকক আপোনালোকে যিমান আমাক যিটো নেকি আপোনালোকে আদৰণি কৰিছে, ইয়াত কাৰ্বিও আছে, ডিমাচা আছে, কুকি আছে আৰু নেপালী আছে, কোৰকা ভাইবিলাক আছে, সকলো জাতি জনগোষ্ঠীৰ লগত মিলি পিটি আমি একে মঞ্চতে আছোঁ। সন্মানীয় ৰাইজসকল, আপোনালোকক আশীৰ্বাদ আৰু মৰম লাগিব। তিলোত্তমা বাইদেউ আপোনালোকে আশীৰ্বাদ দিছে, মৰম কৰিছে, নিজৰ ভণ্টি হিচাপে আপোনালোকে মৰম কৰিছে। মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ 10 বছৰত যিটো প্ৰদীপ বুজা কাম কৰিছে এই সমষ্টিত 5 বছৰত তিলোত্তমা যিটো কাম কৰিব আপোনালোকে কল্পনা কৰিব নোৱাৰে বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ। প্ৰত্যেক গাঁৱত, কাৰ্বি গাঁৱত, গোৰ্খা গাঁৱত, কুকি গাঁৱত আৰু ডিমাচা গাঁৱত সমান্তৰাল হিচাপে সকলো গাঁৱত তেখেতে উন্নয়নমূলক কাম কৰিব। ধৰ্মীয়ক ডাকে কাৰ্বি গাঁৱত লাপেন ডিমাচা গাঁৱত লাপেন के डाके नेपाली गादो लापेन के डाके कुकी गादो बेलेग ठाई टपिक लासी स्काचिंग रूम si डाके don sini along isi konsensi lasi juga dalam tahun dan tu kini tu maaf onggu mahu dan tu kehai dia namut dak sulit proxy tu se apa tu dak kehai lasi dia ke doan akai ke doan karbi benceng lo mereka khai doan name Nilai dompet, niat long dari kacau pacul. Don magliat dong, non pilih peran, Kongres penceng lo, bela kai parti penceng lo, pindah BJP lo, nak Pak Abdullah lo. Lasi orang itu mali ke coro lo, lasan mata kira apa, penana karbi pia tu mata, teglong lo, karbi po tu mana teglong lo, pindah BJP parti, Narendra Modi kita pada parti. Dr. Himanta Biswa Sarma kita pada parti, JP Nata kita pada parti, Bhupesh Kulija kita pada parti, tim Karjala kita pada parti, BJP parti Mersen, Ingsam Jina parti, kita kela Radhan, Koson Sikar Hon, Kajenso ke Pijima, Lasso parti, Lasi, Hemprek Penseglo, Agapre Sayang Dek, Koson Sikar Pacun Jima, Warren Oversight Penseglo, Agapre Sayang Dek, Koson jike kapitun jima bukan tha parti lage parti dharam jikupe pin ben khai jikupe pin ben matha thik koson jikitu kela rat bad koson dia peting dhul jima purasa parti mesen bu ala to matha si matha kela besi ini kongres labege agapre parti ame BJP lo ngaji Pak Abdullah ala itu bhanili purban tula kacoro pajego hotmannya raisokon মই বেছি বহলাই নকওঁ আপোনালোকৰ আজি সভাত কাৰ্যসূচীতে 10টা বজাৰ পৰা আমাৰ তিলোত্তমা বাইদেৱে ইয়াত মোক কাৰ্যসূচী দিছে, কিন্তু আজি মিটিং আৰম্ভ কৰিছে 1:30 বজাৰ পৰা। গতিকে ইয়াত যিমানখিনি আইমাতৃবিলাক আহিছে বিশেষকৈ মহিলা সংখ্যা ইয়াত বেছি, পুৰুষো আছে কিন্তু মহিলা সংখ্যা বেছি আছে।
যিকোনো সভাত সদায় মহিলাবিলাকে আগবাঢ়ি আহে। গতিকে যিমানখিনি আঁচনিবিলাক, যিবিলাকৰ দুখীয়া পৰিয়ালবিলাকৰ আঁচনি, যিবিলাকৰ দুখীয়া দৰিদ্ৰ সীমাৰেখাৰ পৰিয়ালবিলাকৰ আঁচনি, যিবিলাকৰ আত্মসহায়ক গোটবিলাকৰ আঁচনি, সেই গোটেইখিনি আঁচনিবিলাকক মহিলাৰ কাৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু 3 তাৰিখে আপোনালোকক উপহাৰ দিছে। সন্মানীয় ৰাইজসকল, যিবিলাক আই মাতৃবিলাকে যিহেতু ওলাই আহে, আশীৰ্বাদ দিয়ে, যিকোনো সমস্যাবিলাক সমাধান হ'ব বুলি মই আজি আপোনালোকৰ প্ৰতিশ্ৰুতি দিছোঁ। সন্মানীয় ৰাইজসকল, ইয়াত ভাল লাগে সেই ধনশিৰি এৰিয়া, সেই ৰাস্তাটো মই অলপ চিন্তা কৰিছোঁ 5 মাহৰ ভিতৰত গোটেইখিনি ৰাস্তা সম্পূৰ্ণ হ'লে বাকী যিবিলাকৰ ভিতৰুৱা ৰাস্তাবিলাকত সেই 2-3 বছৰৰ ভিতৰত সেই গোটেইখিনি ৰাস্তা কাম কৰিবৰ কাৰণে মই চেষ্টা কৰিম বুলি প্ৰতিশ্ৰুতি দি আপোনালোকক আশীৰ্বাদ আৰু মৰম কৰক। গতিকে মই বেছি বহলাই নকওঁ, সকলোলৈ মোৰ ফালত পুনৰবাৰ আপোনালোকক কাগজ আৰু পিঠাই আৰু সকলোলৈ নমস্কাৰ জনাই মোৰ চমু ভাগৰ জনাতে সামৰণি মাৰিলোঁ।